Good morning and welcome to my new vlog. I hope আপোনালোক ভালে আছে আৰু ময়ো ঠিকে থাকে আছো আৰু আজি হৈছে মাঘী পূৰ্ণিমা আৰু আজি হৈছে 16 তাৰিখ ফেব্ৰুৱাৰী 16 ফেব্ৰুৱাৰী মাঘী পূৰ্ণিমা আৰু আজি আমাৰ ওচৰতে গৰুখিয়া সভা মানে গৰুখিয়া সভা আছে তো তাতে যাম আৰু এতিয়া বাজিছে 8:30 এতিয়া মই আছো ঘৰত আৰু এতিয়া গা পা ধুম এতিয়া বাজিছে 9:30 আৰু এতিয়া ধুনীয়াকৈ গা পা ধুই ফ্ৰেছ হৈ মন্দিৰলৈ যাম অলপ দেৰিকৈ যাম এতিয়া নাযাওঁ অলপমান ঘৰত কৰিবলগীয়া কাম আছে কামখিনি কৰোঁ তো গাইজ যাবৰ কাৰণে পূৰা ৰেডি একদম আৰু এতিয়া পদুম আহি পোৱা নাই আমাৰ বড়োতা ল'ৰা সি আহিলে যাম আৰু গামোচা লৈ লৈছোঁ পূৰা বগা ড্ৰেছ পিন্ধিলোঁ মানে বগা চাৰ্ট পিন্ধি লৈছোঁ মন্দিৰত যাম যিহেতু তো কেনেকুৱা লাগিছে জনাব কমেণ্টত ভাল লাগিছে নে বেয়া দেখা হৈছে নে কি তো ভাত খোৱা নাই ৰাতিপুৱাৰ কাৰণ মন্দিৰত যাম যিহেতু ভাত খোৱা নাই আৰু এতিয়া পাইছে 11:25 আৰু সি আহিলে যাওঁ সি আহি পাব আৰু 10 মিনিটমান পিছতে আহি আছোঁ বুলি ক'লে তো মই একদম যাবৰ কাৰণে পূৰা ৰেডি আৰু আমাৰ ওচৰতে 1.5 কিলোমিটাৰমান হ'ব মন্দিৰটো তো ব'লক সি আহিলে ৱেইট কৰোঁ তাৰপিছত যাই মন্দিৰত লগ পাই আছোঁ আপোনালোকক লেটছ গ' ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক কওঁ ছাবস্ক্ৰাইব কৰক লাইক কৰক শ্বেয়াৰ কৰক এণ্ড কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে কেনেকুৱা ভিডিঅ' বনাব লাগে তো চেষ্টা কৰিম কেনেকুৱাকৈ বনালে আপোনালোকে ভাল পায় যেনেকুৱাকৈ ভাল পায় তেনেকুৱাকৈ বনাবলৈ চেষ্টা কৰিম তো কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব তো ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক লেটছ গ' তো গাইজ ফাইনেলি পদুম আহি গ'ল এইফালে পদুম আছে আৰু মই তো এতিয়া যাওঁ মন্দিৰলৈ যাই আপোনালোকক লগ পাই আছোঁ ব'লক তো গাইজ আহি পালোঁ আমি মন্দিৰৰ আৰু এতিয়া বাইকখন থ'ম ইয়াতে বাইকখন থৈ আমি ভিতৰলৈ যাম আৰু দেখাবলৈ চেষ্টা কৰিম আপোনালোকক ব'লক তো গাইজ আমি এতিয়া মন্দিৰৰ মেইন গেটত প্ৰৱেশ কৰিলোঁ আৰু এতিয়া ভিতৰলৈ যাম তাতে যাই চাকি বন্তি জ্বলাম আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বহুত মানুহ আছে আৰু বহুত মানে চিঞৰ বাখৰ হৈ আছে তো ব'লক তো গাইজ মানুহৰ ভিৰ চাওক ইয়াতে ইমান মানুহ হৈছে মানে চাকি দিবলৈ চব ৱেইট কৰি আছে আৰু আমিও ৱেইট কৰি আছোঁ আৰু মানে খোজ দিবলৈ ঠাই নাই তো কিবাকৈ চাকি খোজ দিলোঁ আৰু ফাইনেলি মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া প্ৰসাদ দিলে প্ৰসাদ খালোঁ আৰু এতিয়া পায়স দি আছে আৰু পায়স খাবলৈ আমি ৰখি আছোঁ মানে মানুহ ফুল পায়স খাম ৱেইটিং ফৰ পায়স একদম মস্ত দানৱ 1 নম্বৰ দানৱ 2 নম্বৰ দানৱ 3 নম্বৰ এই 4 নম্বৰ একদম লাষ্টত একা মেইন আৰু হুজুৰু তো গাইজ ইয়াতে বহুত ধৰণৰ প্ৰগ্ৰেম হৈছে তাৰে ভিতৰত এইটো এটা প্ৰগ্ৰেম আৰু তিৰোতা মানুহৰ নাম প্ৰদৰ্শন হৈছে তো বাই বাই তো গাইজ মানুহ বহুত কাৰণে ভিডিঅ'টো তেনেকৈ ভালদৰে বনাব পৰা নাই ফ্ৰীকৈ তো এতিয়া যাবৰ কাৰণে ৰেডি ঘৰত যাওঁ তো ব'লক Can you hear my voice coming through the noise I'm floating through outer space I'm lost and I can't find a way all the lights go dark and my hopes destroy মাই বাই বাই যাওঁ মই খেলা আছে কুয়ে গুচিত তো গাইজ আমাৰ মানে কুয়াগুচিত খেলিবলৈ যাম ক্ৰিকেট আৰু এনে সিহঁতৰ টিমটো আৰু আমাৰ টিমটো এনে খেলিম তো লগৰ কেইজনমান আহি আছে আমাৰ টিমৰ সদস্যসকল সিহঁত আহিব সেইটো ৰাস্তাৰে যাব তো মই ইয়ালৈ পাতলৈ ওলাই আহিছোঁ তো ব'লক খেলিবলৈ তাৰ পৰা আহি পিছত ভিডিঅ'টো এণ্ডিং কৰি আছোঁ অলপ দেখাম কি কৰোঁ দিনত
তো আহি পালোঁ ফিল্ডত আৰু এতিয়া এনে প্ৰেক্টিচ চলি আছে আৰু অলপ পিছতে আমাৰ খেল ষ্টাৰ্ট হ'ব মই আপোনালোকক দেখাম বাৰু It's so dark out here in space. তো গাইছ আহিলোঁ খেলি আৰু এতিয়া যে আছোঁ ঘৰলৈ আৰু আজি মাঘী পূৰ্ণিমা চ' যোনটো চাওক ৰ'ব অলপ ইফালে যাই লওঁ ৰ'ব সম্পূৰ্ণ ধুনীয়াকৈ ওলাইছে যোনটো তো গাইছ খেলা খেলি আহিলোঁ আৰু এতিয়া মুখত ধুম চাব ন চাহ বনাব লৈছোঁ আৰু এতিয়া চাহটো খাই লওঁ খাই লৈ ভিডিঅ' এডিট কৰাত লাগি যাম তো ধুনীয়াকৈ তাজা চাহ এটা বনাই চাহটো খাই আছোঁ মানে গাইছ কি কাপত চাহ খালে মোৰ চাহ খোৱা যেন নালাগে অলপ অলপ ধৰে যে তো বাতি লৈ লৈছোঁ বাতিটো অলপ অলপ বেছিকৈ ধৰে তো খাই ভাল লাগে পূৰা চুপাৰ মানে মাথাটো অলপ বিষাই আছিল চ' ধুনীয়াকৈ অলপ কাঢ়াকৈ বনাইছোঁ তো চাহটো খাই লওঁ তো গাইছ চাহটো খাই উঠি ভিডিঅ' এডিট কৰিব লাগি যাম আৰু কাইলৈ ৰাতিপুৱা ভিডিঅ' আপলোড কৰিম আৰু আজি ভিডিঅ'টো এইখিনিয়ে আছিল অলপ দেখাবলৈ চেষ্টা কৰিলোঁ আৰু তাতে মানে মানুহ চানুহ বহুত আছিল বাবে মানে বহুত হাল্লা হৈ আছিল বাবে মানে বেছিকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ মন্দিৰত গৰখীয়া সভাত গৈ তো তাৰ বাবে চৰি বহুত হাল্লা হৈ আছিল আৰু মানে নাম চাম হৈ আছিল তাতে নাম প্ৰদৰ্শন হৈছে মানে প্ৰতিযোগিতা তিৰোতা মানুহৰ নাম তো তাতে গৰু এৰি দিছে মানে 4টাকৈ গৰু এৰি দিছে তাতে আৰু অলপ সময় থাকিলোঁ তাতে থাকি উঠি কিনে ঘৰত আহিলোঁ আৰু ঘৰত আহি খেলিব গ'লোঁ তাৰ পৰা আহি সন্ধিয়া মুখ হাত ধুই চাহ পানী খালোঁ এতিয়া আকৌ বেডমিণ্টন খেলিবলৈ যাম তো আজি ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাব লগতে ঘণ্টা বটনটো প্ৰেছ কৰি দিব বাই বাই And it's been so long since I've seen